প্ৰথমে সকলোকে মোৰ নতুনটা ব্লগলৈ স্বাগতম জনাইছোঁ। মই আছোঁ বৰ্তমান এতিয়া গুৱাহাটী শুক্লেশ্বৰ ঘাটত। মই ৰাওনা হ'ম এতিয়া উমানন্দ মন্দিৰলৈ। গতিকে ফ্ৰেণ্ডছ, আজি মই উমানন্দ মন্দিৰৰ ব্লগ এটা কৰিব গৈ আছোঁ। গতিকে ফ্ৰেণ্ডছ, মোৰ এই ব্লগটো চাই কেনে পাই লাইক আৰু কমেণ্ট কৰি চাব। ধন্যবাদ। ফ্ৰেণ্ডছ, মই দেখুৱাই আছোঁ পাণ্ডু শুক্লেশ্বৰ ঘাটত যি পৰিৱেশটো অকণ দেখাই দিছোঁ। মই এতিয়া ৰাওনা হ'ম উমানন্দ ঘাটলৈ, উমানন্দ মন্দিৰলৈ। গতিকে ফ্ৰেণ্ডছ, মই প্ৰথমতে দেখুৱাই আছোঁ পৰিৱেশটো। এইখনৰ নাওতে আমি যাম এতিয়া। এই শুক্লেশ্বৰ ঘাটত বিভিন্ন কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। বহু ডেভেলপমেণ্টৰ কাম চলি আছে। মই অকণমান দেখুৱাই দিছোঁ। ফ্ৰেণ্ডছ, মই পৰিৱেশটো অকণ দেখুৱাই দিছোঁ। এয়া এখন ফেৰী ইতিমধ্যে উমানন্দ মন্দিৰৰ পৰা আহি আছে, মই দেখুৱাইছোঁ। এই ফেৰীত দুটা গ্ৰাউণ্ড থাকে, এটা তলৰ গ্ৰাউণ্ড আৰু এটা ওপৰৰ গ্ৰাউণ্ড। এতিয়া আমি ওপৰৰ গ্ৰাউণ্ডলৈ গৈ আছোঁ। এয়া চিৰিটি বগাই ওপৰত যাম এতিয়া আমি। এয়া টপ ফ্ল'ৰৰ পৰা আমি অকণমান দেখুৱাই দিছোঁ পৰিৱেশটো। कुछ तो लोग कहेंगे। আমাৰ ফেৰী ইতিমধ্যে ষ্টাৰ্ট দিলে। আমি এতিয়া যাত্ৰা আৰম্ভ কৰিম উমানন্দ মন্দিৰলৈ। रहना रहे मौसम ये प्यार का झीलों के होठों पर मेघों का राज है, फूलों के सीने में सारे दिल सनम प्यासी ये रात है। ফ্ৰেণ্ডছ, এখন ৰোপৱে আহি আছে ওপৰেদি উত্তৰ গুৱাহাটী। আমি আহি আছোঁ উমানন্দলৈ। পৃথিৱীৰ ক্ষুদ্ৰতম নদীৰ দ্বীপ, য'ত এটি মন্দিৰ আছে, প্ৰসিদ্ধ মন্দিৰ। ফ্ৰেণ্ডছ, মই ফাইনেলি আহি উমানন্দ মন্দিৰ পালোহি। এইটোৱে মেইন গেট মন্দিৰলৈ যোৱা।
নাও গেলে মাত্র এখন মন্দিৰটো যথেষ্ট ওপৰলৈ উঠিব লাগে। মই আহি আছোঁ। এয়া হ'ল উমানন্দ মন্দিৰ। Friends,